শ্ৰী হিৰকজ্যোতি বৰা তই এতিয়া কি স্কুলত পঢ় স্কুলৰ নামটো ক নমস্কাৰ শ্ৰী প্ৰাথমিক নমস্কাৰ শ্ৰী প্ৰাথমিক বিদ্যালয় মজা 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 পাৰিবি তই তাৰপিছত এতিয়া ৰোল নং কিমানটো ল'ৰা ছোৱালী কেইটা ক্লাছটোত ল'ৰা ছোৱালী দুটা ৰোল নং 2 ভালে ভালে পাৰিবি তাৰপিছত গোটেই স্কুলখনত ল'ৰা ছোৱালী কেইটা জানো কেইটা গোটেই স্কুলখনত 29 গোটেই স্কুলখনত 29টা এতিয়া মই প্ৰশ্ন কেইটামান সুধিম পাৰিবি অসমৰ মুখ্যমন্ত্ৰীৰ নাম কচোন ৰোল নং আহিছে তোৰ ৰোল নং 2 আছিল ন হেই অসমৰ মুখ্যমন্ত্ৰীৰ নাম ক পাৰিবি ন দেখ প্ৰথমতে বয়সটো কিমান কৈ ল 8 বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ নাম ক জলদি ক কি গম লৈ আছ অসমৰ মুখ্যমন্ত্ৰী কোন সঁচাই হয় নহয় হয় তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী এতিয়া মহাত্মা গান্ধী নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন বিশ্বকৰ্মা হা বিশ্বকৰ্মা কি বোলে আকৌ এবাৰ কৈ দে বিশ্বকৰ্মা টানকৈ ক বিশ্বকৰ্মা বিশ্বকৰ্মা কেতিয়া পৰা হ'লে বিশ্বকৰ্মা तेरी चाला क्या चालूकी सीधली बातें करे दो आरती तेरी चाला क्या चालूकी सीधली